কৈ দে কি ক'লৈ যাম এতিয়া আমি বিয়া খাবলৈ আহিছো এই ৰাম ৰেলি ক'ত যাম ঐ পাপুক দিবা অ পাপুদা পাপুদা ক'ত যাম আমি এতিয়া আমি এতিয়া গোলাঘাট কেলে যাম কেলে যাম অ ভাত পালে নকম পাবি ন আছো ইহঁতি মানে ক'বই নোৱাৰে আমি গোলাঘাট ক'লৈ যাম কি কৰিম এতিয়া ক'লৈ যাম ভালকে কোৱা ভালকে সুধিছো যাম ক'ত যাম ক'ত যাম দুটাই গাড়ী যাবলৈকে যাম মানে আহি আছো কিন্তু কোনেও গম নাপায় আমি ক'লৈ যাম মই কিন্তু গম পাওঁ মই যে আজি ক'বলৈ যাম আজি মানে কি হৈছে সদৌ অসম ছাত্ৰ সন্থাই মানে এখন আজি মানে শিল্পী দিৱস 17 প্ৰতিষ্ঠা দিৱস। উদযাপন কৰিছে প্ৰতিষ্ঠা দিৱস নে শিল্পী দিৱস শিল্পী দিৱস আজি 17 জানুৱাৰী শিল্পী দিৱসহে শিল্পী দিৱস হ'লে মানে আমি মানে কি আহিছো মানে আজি শিল্পী দিৱস পাতিছে মানে একদম ছাত্ৰ সন্থাই গতিকে মানে চববিলাক আহিছে আমাৰ সুদৰ্শন নৃত্যগোষ্ঠী মানে গোটেইখিনি পৰিয়ালে আহিছে মানে তাৰ 35জন মান আহিছে কিন্তু হ'লেও একদম মজা লাগিছে আহি আৰু ভিডিঅ' শেষলৈকে চাই দিব পুৰা ধামাকা হ'ব পাপু চবতছে মজা এই মানে একদম দেখাই দিয়া পাপু বহিছে এইটো পাপু মুহা মুহাটো দেখাই দিয়া ভালকে দেখাই দিয়া এনেহে এটা দুখৰ পৰিস্থিতি বহি আহি আছো এইফালে আমাৰ প্ৰভাতী আছে এইফালে সীমান্ত এইফালে আমাৰ এইটো অনন্ত বিজয় নেদেখাই হ'ব নহয় বিজয় সেইটো বিজয় মানে গোটেই সোপা আহিছে তো মজা লাগিছে গাড়ীৰ ভিতৰত দুখন গাড়ী এইখন গাড়ী বেগত আহি আছে পুৰা আহি আছে সি মানে বৰলা যে ইয়াৰ বিয়াখন পাতি দিব লাগে একেবাৰে বা ভিডিঅ'টো শেষলৈকে চাই দিব পুৰা একদম ধামাকা হ'বলৈ গৈ আছে গোলাঘাট কি জেগা আছিলে কি জেগাটো নাজানিম এলা একোৱে নাজানে এতিয়া আজি মোক কোনে কি খুৱাব আজি মোক কোনে খুৱাব এই বিজয় আজি মোক কোনে কি খুৱাব কি কম আজি কোনে খুৱাব কি কম কি খুৱাবা আজি চব আজি হেৰিয়ে খুৱাব আমাৰ অকাত নাই মানে অকাত নাই গম পাইছে না অকাত নাই আজি চব আজি গোপালে খুৱাব আজি এই আছামত একে যে পেক থাকে যে অকাত নাই অকাত আছে মোৰ অকাত আছে তাই অকাত আছে আমাৰ অকাত নাই একেলা জেএছবি ভাগৰ অকাত আছে আমাৰ মানে অকাত নাই জেএছবি দেখাই দিয়া দেখাই দিয়া 5 টকা চেলফি খোৱালৈকে মই মাত্ৰ 10 টকা এটা লৈ আহিছো তাকে উধাই খাম আজি দেখাই দিয়া এবাৰ আমাৰ মানে বেকত গাড়ী এখন আহি আছে সিহঁতৰ ভিডিঅ'ত নুঠাওঁ বুলি ক'লে হিংসা হৈ এখন আহি আছে সিহঁতৰ মানে নুঠাওঁ ভিডিঅ' মোক মানে বহিবলৈ নিদিলে সিহঁতৰ লগত আমি এক্সট্ৰাকে দুখন গাড়ী আহিছে টোটেল শিখৰ এটা খাই পেলাই 5 টকা থাকিলে এনেকুৱা ভোক লাগিছে তাৰপিছত ই আকৌ মোবাইলটো 5 টকা চেল্ফি খোৱাটো কৈ দিয়ে কাহিনী 5 টকা চেল্ফি খাইছো তাৰপিছত মানুহটো সুধিছোঁ দাদা চেল্ফি দিয়কচোন মানুহ সেই বড় সুধিছোঁ এই দাদা চেল্ফি কেনেকৈ টকা বোলে 200 নে 300 টকা কৈছে বোলে মোক সুধিলে কিমান লাগিব বোলে 5 টকা পাগল হৈছে 5 টকা ইয়াক কৈ যে ইক ল'ব নাযাওঁ 5 টকা 5 টকা চেল্ফি উঠাই খাইছোঁ লগত ঠাণ্ডা পানী খাইছোঁ পেট ভৰি গৈছে তাৰপিছত 30 টকাটো ধাৰ মাৰিবলগীয়া হৈছিলে অলপতে বাজি মোবাইলত কোনোবা 30 টকা চুৰ কৰিছোঁ আজি মোক খুৱাব লাগে দেই মোক খুৱাব লাগিব প্ৰভাত খুৱাবা না কি খাবা বিয়েৰ লাল কোৱাটা এইফালে এজনক দেখাই নাই আছিলে মই পাহৰি আছিলোঁ এজন আহিছে লগত সুদামা বিপদ আমাৰ বেকত নহয় সেই কৃষ্ণ বেকত থাকি আহিলে সুদামা আগত দি দিলে বাপ আজি ৰাকেশে নাহিব হয় নাই ৰাকেশে নাহিব ভাস্কৰ সবচে আহিব কোন আহিব এই জুবিন আহে জুবিন আহিব মজা হ'ব চাই থাকক ভিডিঅ'টো শেষলৈকে চাই দিব একদম মানে স্কিপ নকৰিব দেই চাই দিব ধুনীয়া হ'বলৈ গৈ আছে একদম আমি দেৰগাঁৱতো পাইছোহি আৰু দেৰগাঁও পাইছোহি দেৰগাঁও পৰা দূৰ আছে বহুত আছে শেষলৈকে চাই দিব অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰখনেহে পাহি অনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান এতিয়া আমি আহি ক'ত পালোহি বাবুদা ক'ত
এই তাৰমানে আমি পুৰা আহি আছো ক'ত পালোহি মই আহি নাই আহি আছো মই ৰেলে কৈছো ক'ত পালোহি বাৰু জিৰণি ক'ত পালোহি এয়া মানে আমি পুৰা কোৱালগুৰি মানে খাই আহিছো দূৰ আছে তালে মানে কি হ'ল আমি থাৰ এখন দেখিলো থাৰখন দেখি পেলাই মানে কৈছে কেতিয়াবা হেৰি ল'ম বুলি ভাবিছে খালি অকাতটো নাই মানে থাৰখন ল'বলৈ আছামৰ টকাহে অকাত আছে আমাৰবিলাকৰ অকাত নাই নহয় ইমান অকাত গম পাইছা না আছামৰ টকা অকাত বুলি কৈ থাকে মই আগতে কৈছো তাহে অকাত আছে আমাৰ অকাত নাই মানে গম পাইছা নাই চাই থাকক ভিডিঅ'টো থাকিবলৈকে চাই থাকক স্কিপ নকৰিব অকাতটো দেখুৱাই থাকে মাংস এটুকুৰা খায়ো অকাত দেখুৱাব পানী গিলাচ খায়ো অকাত দেখুৱাব আমাৰ সেইটো অকাত নাই বোপাই থাকা চব বন্ধুসকল ফাইনেলি মানে আমি ইহঁতক লগ পাই গ'লো মানে ইহঁতি বেলেগ এখন গাড়ী আহিছিলে আমি বেলেগখন গাড়ী আহিছিলোঁ আহি একদম পাই গ'লো সিহঁতক লগ মানে সেইফালে আমাৰ এইফালে কোন আছিলে নামটো কি আছিলে মাইনা আছে এইফালে নিতুল দা এইফালে আমাৰ দেৱতা ইন্দ্ৰ দেৱতা আমাৰ সুদৰ্শন নৃত্য গোষ্ঠীৰ কাৰণে দেৱতা দেৱতা আছে এইফালে আমাৰ এই পোৱালিটো আছে পোৱালিৰ নাম কি আছিলে দেখা তোমাৰ ৰাহুল তাৰপিছত এইফালে এইজন আছে সেইফালে সেইজন আছে নাম চাম নাজানো খালি এইফালে আমাৰ এইটো চুলি দীঘলটো আছে এইটো ই এক্টৰ হ'ব চুলি ৰাখি দিছে ই এক্টৰ হ'ব চুলি ৰাখি দিছে মানে এতিয়া আমি যাম গোলাঘাট সমন্বয় ক্ষেত্ৰ তাত মানে হ'ব শিল্পী দিৱস উদযাপন কৰিছে আছু ফালৰ পৰা আমি মানে সুদৰ্শন নৃত্য গোষ্ঠী গোটেইখিনি আহিছোঁ গতিকে গৈ থাকিম কেনেকুৱা লাগিছে কৈ দিয়া আকৌ এবাৰ ভাল লাগিছে সকলো মোৰ ভিডিঅ'ত উঠিবলৈ নাপাওঁ বুলি হিংসাতে মোক শিখাও খাবলৈ দিয়া নাই বিয়াত হিংসা কৰি এইকেইটা মানে মই বেলেগখন গাড়ীত আহিছিলোঁ যে লোকেশ্যন আহিব লাগে ভিডিঅ'টো শেষলৈকে অঁ এইফালে আমাৰ টাটু আছে ড্ৰাইভাৰক দেখুৱাই দে এইফালে টাটু আছে এইফালে এজন বহি আছে পুৰা গহীনত আহিছে আমাৰ বুঢ়ামুখীয়াল মোক শিকাই দিব নে গাড়ীখন আমাৰ ড্ৰাইভাৰ মিস্ত্ৰী আছে ডাইৰেক্টৰ মিস্ত্ৰী ড্ৰাইভাৰ মিস্ত্ৰী চব মিস্ত্ৰীয়ে মিস্ত্ৰী হয় শিখা আনা যোৱা তুমি লোকেশ্যন মা লোকেশ্যন কি বুলি মেম সমন্বয় ক্ষেত্ৰ গোলাঘাট সমন্বয় ক্ষেত্ৰ খেলপথাৰ মাৰিয়া গোলাঘাট সমন্বয় ক্ষেত্ৰ খেলপথাৰ ক'ৰবাত চিনি পাই নি সুধাচোন তাৰপিছত কি হ'ব ভিডিঅ'টো চিনি পাই নিব ভিডিঅ'টো মই কাইলৈহে আহিম আজি কেনেকৈ চিনি পাব অঁ ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকে আমি তাত বহুত বেলেগ বেলেগ ধৰণৰ মানুহক লগ পাবলৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকে দেই শেষলৈকে এতিয়া আমাক কোনে কোনে কি খুৱাব আমাক ক'ব লাগে যোনে যি খাই মই তাকে খুৱাম আমাক মোক খোৱা মানুহ এটাও নাই আকৌ ইয়াত এটাও নাই তুমি খাবা কি এটাও নোখোৱা তুমি খাবা কি কি খুৱাবা খোৱাবা কি গাড়ী বেগ চাউলৰ বস্তা এবস্তা আছে এইখন আমি অহা গাড়ীখন সেইখনত আমি আহিছোঁ এইখনত এইকেইজন আহিছে আমাৰখনত কেইটা আহিছিলে মানুহ কেইটা আহিছিলে আমাৰখনত এইখনত কিমান 9টা আহিছে এই আৰু এটা 30 টকা এটা লৈ আহিছোঁ তাকে উধাই মুধাই খাম আৰু অকাত নাইকিয়া মানুহ যে অকাত নাই আমাৰ অকাত নাই বাগৰি খাবলৈ অকাত নাই সেয়েহে অকাত আছে আছামত একাহে অকাত আছে আমাৰ অকাত নাই নহয় সুদৰ্শন নৃত্য গোষ্ঠী আমাৰ এই পোৱালি বায়েন এওঁক আজি দগৰি খোৱা যাব আৰু পিতাও হ'ব চাগে ব'লা ভিডিঅ'টো পুৰা শেষলৈকে চাই দিবা ব'লা 2,000 years later. চব বন্ধুসকল আমি একদম পুৰা ফাইনেলি পাই গ'লোহি একদম জেগাত পাই গ'লোহি গাড়ী ভিডিঅ' মানে আৰম্ভ কৰি দিছোঁ এতিয়া বাহিৰলৈ ওলাম বাহিৰলৈ পুৰা কিবা কিবি দেখুৱাম তোমালোকে ভিডিঅ' চাই থাকিবা দেই ওলোৱা পাই গ'লো ওলোৱা বাঢ়িবা বিজয় ব'লা পাই গ'লি মজা একদম পুৰা মানুহ পুৰা ফুল হৈ আছে একদম কি ধুনীয়া আকৌ ওলাই দিয়া মজা লাগিছে মানে আমি গোটেইখিনি আহিছোঁ নাই পুৰা একদম কি মজা ফিল মানে একদম এইবিলাক লাইন হৈ আছে গোটেই গালা আগত কেইটামান কৈছে আগলৈ কিবা খাবলৈ পাম বুলি কৈছে গেট আছে একদম ভিডিঅ'টো শেষলৈকে চাই দিব দেই চাই দিব সদৌ অসম ছাত্ৰ সন্থাৰ একদম কেন্দ্ৰীয় শিল্পী দিৱস এয়া দেখিছেনে নাই কিমান ধামাকা মানে আপুনিতো মই পাগল হৈ গৈছে ইমানেই মানে এটা ডাঙৰ অনুষ্ঠান ইমানখিনি মানুহ হৈছে সৌফালে সৌবোৰ কিবা গ্ৰন্থমেলা কিবা কিবি মানে একদম বহুত ধুনীয়া ফিল লাগিছে বন্ধুসকল তোমালোকক যিমান পাৰোঁ মানে মই সিমান দেখুৱাম দেখিছেনে একদম গ্ৰন্থমেলা এইটো কিবা এটা বুলি লিখা আছে মই ধৰিব পৰা নাই আঁতৰলৈ পিছত এইফালে আছে সদৌ অসম ছাত্ৰ সন্থা তাত মিটিং হৈ আছে ভাষণ চাষণ দি আছে কিবা কিবি মানে জ্যোতিপ্ৰসাদ আগৰৱালাক মানে কিবা কিবি মানে ফুল চুল দিয়া মেলা এইবিলাক মানে বহুত কিবা কিবি চলি আছে চাই থাকক পুৰা কি মজা লাগিছে দেখিছে নাই বহুত মানুহ মানে একদম সেইটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পুৰা একদম প্ৰতিমূৰ্তি সেই ভাগ
চ' একদম বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে মানে একদম সেয়া কিবা ফুল চুল দিছে, স্মৃতিটো অৰ্পণ কৰি আছে, ভাল লাগিছে। চ' একদম বহুত ধুনীয়া ফিল আহিছে। ৰ'বা বহুত কিবা কিবি দেখুৱাব লাগিছে, চাই থাকক ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব। যে দাদা চাহেব ভালকে বঁটা দিয়ে ভাৰত চৰকাৰে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ষেত্ৰত কি কৰা হয়? চতুৰ্থখন ছবিখন আগৰৱালাৰ সৃষ্টিৰ আজি গৱেষণা লাগে ঘঁহোতে কি খাবা কোৱা? কি খাবা কোৱা? বাদাম বাদাম খাবা নে? পকৰি কোনে খাব? পকৰি তাতোৱে খাবা নে পকৰি? পকৰি কোনে খাম? পকৰি কোনে খাম? তুমি কি খাবা? টেনা মটন খাবা? এইটো টেনা মটন খাব হেনো। মই নঙা সৰু বগৰীটো যে কি বগৰী কয় এইটো নঙা বদৈ সৌফালে হ'ব NCCৰ পৰা কিবা কিবি একদম দেখুৱাইছে মানে এইবিলাক কিবা মানে প্ৰদৰ্শনীমূলক চলি আছে মানে যেনি তেনি চব ইফালে মানে চব জনগোষ্ঠীৰ লোকেই মানে ইয়াত অংশগ্ৰহণ কৰিছে। মিচিং নৃত্য কিবা কিবি এইবিলাক বেকত আছে, বহুত বেকত আছে, মই দেখুৱাই আছোঁ বাৰু। চ' সেইফালে হোৱা পূৰা হেৰি চলি আছে, এইটো কি বুলি কয় মানে এইটো মানে সম্বৰ্ধনা অনুষ্ঠান চলি আছে, সম্বৰ্ধনা পূৰা কৰি আছে। কিমান ডাঙৰ ষ্টেজ, বহুত ধন্যবাদ দিছে। এয়া বন্ধুসকল মিচিংসকলৰ গুমৰাগ নৃত্য, চাওক না কি মজা, কি ধুনীয়া লাগিছে, চাওক না। ভাল দিছে নে? ধুনীয়া দিছে, মোলৈ দি দিব।